হেল্ল' গাইজ, আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে মৰিগাঁৱৰ পৰা মহেশধামলৈ। মানে মৰিগাঁও টাউনৰ পৰা মহেশধাম ইমান দূৰ নহয়, প্ৰায় 15 কিলোমিটাৰমান হ'ব। বহুত দিনৰ পৰা আমি যাম ভাবি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিলে। চ' ফাইনেলি মানে আজি সেই দিনটো আহি গ'ল। গাইজ আমি আহি পেলাই মহেশধাম পালোহি। মানে ধামখন এখন শিলৰ পাহাৰৰ ওপৰত আছে। আপোনালোকে যদি খোজকাঢ়ি যায় চিৰি আছে, নহ'লে যদি গাড়ী লৈ আহিছে বা বাইক লৈ যায়, ৰাস্তা একেবাৰে পাহাৰৰ ওপৰলৈকে আছে। আপোনালোকে বাইক বা গাড়ী লৈ যাব পাৰিব। বাইক আৰু যদি গাড়ী লৈ যায় গাইজ অকণমান মানে সাৱধান হ'ব। ৰাস্তাটো মানে বহুত অকণ ভয়ানক ৰাস্তা হয় ওপৰলৈ যোৱা। মানে যদি এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ হয় একো নাই। বাকী গাইজ আমি আহি পেলাই মহেশধাম পালোহি। মন্দিৰৰ লোকেশ্যনটো মই কমেণ্ট বক্সত পিন কৰি দিম, তো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে কেতিয়াবা মন্দিৰলৈ আহিব পাৰিব, খুব ভাল লাগিব আহি। এদিন আপোনালোকে আহি চাব পাৰে। এতিয়া আমি গাইজ কৈলাশলৈ গৈ আছোঁ। মানে পাহাৰখনৰ একে ওপৰৰ ঠাইখনক কৈলাশ বুলি কোৱা হয়। এতিয়া আমি শিলৰ মাজে মাজে কৈলাশলৈ উঠি গৈ আছোঁ। হৰ হৰ মহাদেৱ। এতিয়া আমি চাওক গাইজ, এই শিলৰ মাজে মাজে কৈলাশলৈ বুলি উঠি গৈ আছোঁ। একে ওপৰৰ পাহাৰখনক মানে কৈলাশ বুলি কোৱা হয়, আৰু গোটেই পাহাৰটো শিলৰে হয় গাইজ। চাওক এতিয়া আমি আহি পাই গ'লোঁ সি কৈলাশ। এইটো নেক্সট পাৰ্টত মই গাইজ আপোনালোক গোটেই কৈলাশখন ভালদৰে দেখাম। তো গাইজ